নৰেন্দ্ৰ চন্দ্ৰ ডেকা ৩৫ নম্বৰ মুদৈবৰী সমষ্টিৰ গণসুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী। মই এইবাৰ মুদৈবৰী সমষ্টিটোত ইমান দিনে আজি ১৭ বছৰ ধৰি BPFৰ শাসনত যিমানখিনি কাম হৈছে, এই কামবিলাকৰ পৰা আমি যিটো দেখা পাইছোঁ, ৰাইজ আচলতে সন্তুষ্ট নহয়, ৰাইজ অসন্তুষ্ট হৈছে। যিখিনি BPFৰ মানুহখিনিয়ে কৈছে বহুত কাম হৈছে বুলি, কিন্তু ৰাইজৰ ফালৰ পৰা আমি যিমানখিনি গম পাইছোঁ, আজি ৬টা মাহে আমি ঘূৰি মানে আমূল পৰিৱৰ্তন যদি আমাৰ মুদৈবৰী সমষ্টিটোত নহয়, তেতিয়াহ'লে মুদৈবৰী সমষ্টিটো জৰাজীৰ্ণ অৱস্থা হ'ব, ৰাস্তা ঘাটৰ কোনো অৱস্থা নাই। আৰু আমাৰ BTAD হিচাপে আমাৰ 4খন জিলাত তুলনামূলকভাৱে যিমানখিনি টকা পইচা আহে, এই টকা পইচাবিলাকৰ সঠিক ব্যৱহাৰ হোৱা নাই। কোটি কোটি টকাৰ দুৰ্নীতি হৈছে। যেনেকৈ ওদালগুৰিতেই আমাৰ ১৬০০ কোটি টকাৰ দুৰ্নীতি হৈছে। গতিকে সেনেকৈ গোটেই BTAD 4খন জিলাত বহু কোটি টকাৰ দুৰ্নীতি হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা, অসম চৰকাৰৰ পৰা, বিভিন্ন ফাণ্ডৰ পৰা আমি টকা পাইছোঁ। BTADৰ উন্নয়নৰ কাৰণে যথেষ্ট টকা আমাক দিছে, কিন্তু এই টকাখিনি সৎ ব্যৱহাৰ হোৱা নাই। আৰু ৰাইজৰ দৃষ্টিত, আমি বাৰু পলিটিকেল পাৰ্টিৰ মানুহ, আমি সচৰাচৰ এটা পলিটিকেল পাৰ্টিৰ বিৰুদ্ধে এটা পলিটিকেল পাৰ্টিয়ে বেয়াকৈ কয়েই। মই বেছিকৈ ক'লে তেনেকুৱাকৈ ভাবিব মানুহে, কিন্তু ঘটনা হৈছে ৰাইজৰ ফালৰ পৰা যিখিনি কথা আমি পাইছোঁ, ৰাইজে এটা আমূল পৰিৱৰ্তন বিচাৰিছে। মুদৈবৰীতেই হওক বা ওদালগুৰিতেই হওক বা BTADৰ আটাইখন জিলাতেই হওক, মুঠতে BTADত বিৰাট দুৰ্নীতি হৈছে আৰু গোটেই পৰিস্থিতিটো লেতেৰা হৈ গৈছে। এই পৰিস্থিতিটো চাফা কৰাৰ তাগিদাত অবড়ো সুৰক্ষা সমিতি আৰু সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চই গণসুৰক্ষা পাৰ্টি নামৰ প্ৰাৰ্থী এটা জন্ম দিলে আমাৰ কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত। আৰু তাতেই আমিও, আমাৰ গণসুৰক্ষা পাৰ্টীয়ে গোটেই 4খন জিলাৰ ভিতৰতেই ৩৬টা সমষ্টিত আমাৰ প্ৰাৰ্থী আছে, আৰু মই মুদৈবৰী সমষ্টিৰ প্ৰাৰ্থী। আৰু ইতিমধ্যে মই মুদৈবৰী সমষ্টিৰ প্ৰত্যেকখন গাঁৱত প্ৰতিগৰাকী মানুহক লগ ধৰিছোঁ, বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায়, শ্ৰেণী নিৰ্বিশেষে। বড়ো মানুহসকলৰ লগতো মই কথা পাতিছোঁ, বেংগলী সম্প্ৰদায়ৰ মানুহৰ লগত কথা পাতিছোঁ, বিহাৰী সম্প্ৰদায়ৰ মানুহৰ লগত কথা পাতিছোঁ, আৰু আমাৰ যিখিনি মাইনৰিটি সম্প্ৰদায় আৰু আমাৰ যিখিনি কোচ, কলিতা, ব্ৰাহ্মণ, চুতীয়া, নাথযোগী, এনেকুৱাকৈ যিমানখিনি আমাৰ মানুহ আছে, আটাইখিনিৰ লগত আমি কথা পাতিছোঁ। আমাৰ দলটোৱে বিভিন্ন পৰ্যায়ত সোমাই গৈছে মানুহৰ গাঁৱে গাঁৱে। তাৰ পৰা আমি যিটো ৰিপৰ্ট পাইছোঁ বা আমাৰ যিটো অংক হৈছে, এই অংকটোত কেমেষ্ট্ৰি আছে, ফিজিক্স আছে, মেথমেটিক্সৰ ফালৰ পৰা আমি যিটো হিচাপ পাইছোঁ, খুব সুন্দৰভাৱে আমি, বিশেষকৈ মই মুদৈবৰী সমষ্টিৰ পৰা জয়ী হৈ ওলাই যাব পাৰিম খুব ধুনীয়াকৈ। যথেষ্ট সঁহাৰি পাইছোঁ ৰাইজৰ, সকলো জাতিৰেই মই সঁহাৰি পাইছোঁ। আনকি এনেকুৱা এটা কথা হৈছে যে মই অবড়ো ফালৰ পৰা উঠিছোঁ বুলি এটা বাতাবৰণৰ সৃষ্টি হৈছে, কিন্তু বহুত বড়ো মানুহেও মোক কৈছে যে আচলতে আপোনাৰ দৰে মানুহ এজন পালে আমাৰ আচলতে উন্নতি হ'ব। আৰু ময়ো কৈছোঁ যে অবড়ো যিটো কথা আমাৰ চলি আছে, এইটো আমি নোহোৱা কৰিব লাগে। বড়ো এটা নিৰ্দিষ্ট জাতি আছে আৰু তেওঁলোকৰ নিৰ্দিষ্ট সংস্কৃতি আছে, সাহিত্য আছে, কৃষ্টি আছে। অবড়ো বুলি কোনো জাতি নাই, কিন্তু বড়ো যিবিলাক নহয়, সেইবিলাকেই অবড়ো হিচাপে এটা প্ৰতিপন্ন হৈছে। যেনেকৈ ST আৰু নন ST বুলি যিটো হৈছে, তেনেকুৱাকৈ এটা বাতাবৰণৰ সৃষ্টি হৈছে। এতিয়া সহজ কথাত আমি যদি ওপৰে ওপৰে কথাবিলাক চিন্তা কৰোঁ, আমি বড়ো বিৰোধী এনেকুৱা হয়, কিন্তু আচলতে ১০০% শুদ্ধ কথাটো হ'ল আমি বড়ো বিৰোধী নহয়। বড়োসকলৰ যিমানখিনি প্ৰাপ্য, তেওঁলোকৰ যিমানখিনি অধিকাৰ, আটাইখিনি তেওঁলোকে পাব লাগে। আৰু আমাৰ যদি চৰকাৰ হয়, বড়োসকলৰ প্ৰাপ্য, বড়োসকলৰ অধিকাৰ আমি সম্পূৰ্ণৰূপে দিম তেওঁলোকক। কিন্তু অন্যান্য জাতি জনগোষ্ঠীৰ যাতে BTADত কোনো ধৰণৰ হানি বিঘিনি নহয়, তেওঁলোকৰ অধিকাৰ যাতে খৰ্ব নহয়, মাটিৰ ক্ষেত্ৰতে হওক, জাতিৰ ক্ষেত্ৰতে হওক, ভাষাৰ ক্ষেত্ৰতে হওক, অন্যান্য উন্নয়নমূলক কথাৰ ক্ষেত্ৰততো আছেই বাৰু, তেওঁলোকৰ যাতে কোনো ধৰণৰ অপকাৰ নহয়, তেওঁলোক যাতে প্ৰবঞ্চিত হৈছে বুলি, উপকৃত হৈছে বুলি যাতে নাভাবে, এটা যাতে শুদ্ধ বাতাবৰণৰ সৃষ্টি হয়। আৰু অবড়োসকলে যাতে বড়োসকলক বেয়া পাই নাথাকে, বড়োসকলেও যাতে অবড়োসকলক বেয়া পাই নাথাকে, তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ BTADত আমি আনিব লাগিব। আৰু তেতিয়াহে সৰ্বসাধাৰণ ৰাইজৰ উন্নতি হ'ব, অসমৰো এটা ভাল লাগিব। অসম চৰকাৰে যিহেতু কণ্ট্ৰল কৰিব, অসম চৰকাৰে যিটো চলাব, ভাৰত চৰকাৰে যিটো আমাক নেতৃত্ব দিব, গতিকে সকলোৰে ভাল হ'ব। আৰু জাতি, ধৰ্ম, বৰ্ণৰ ক্ষেত্ৰত কোনো ভেদাভেদ নাথাকিব, আমি সকলোৱে সমানভাৱে আগবাঢ়ি যাব পাৰিম। আৰু ময়ো মুদৈবৰী সমষ্টিত উঠিছোঁ সেইটো কাৰণতেই, যাতে মই ভেদাভেদৰ সৃষ্টিটো নোহোৱা কৰিব পাৰোঁ। আমাৰ যাতে ভেদাভেদ নাথাকে, আমাৰ যাতে সকলোৰে অধিকাৰ সমানে থাকে। এখনেই দেশ,
এখনেই আমাৰ মানে ৰাজ্য আৰু তাত আমাৰ BTAD বুলি এখন সৰু জায়গা আমাক দিছে 4খন জিলাৰ এতিয়া পৰ্যায়ক্ৰমে আমাৰ জিলা 9খন হ'ব আৰু সমষ্টিও 40টাৰ পৰা 60টা হ'ব BTRত সেইটো কথা আছে সেইটো হলেও তাৰমানে আমি যাতে আটাইখিনিয়ে 60টা সমষ্টি হওক 40টাই হওক 4খন জিলাই হওক 9খন জিলাই হওক আমি আটাইখন যাতে শান্তি বজাই ৰাখিব পাৰোঁ কোনেও যাতে নিজক লৈ ব্যস্ত নহয় সকলোক লৈ যাতে সকলোৱে ব্যস্ত হয় তেনেকুৱা এটা বাতাবৰণৰ সৃষ্টি কৰিম তাৰমানে অভাৱনীয় এটা পৰিৱৰ্তন মেটামৰফোচিছ বুলি এটা কথা আছে সায়েন্সত এই আমি হেনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন আমি বিচাৰিছো ৰাইজে যিটো হয়তো অসম্ভৱ বুলি ভাবিছে সেইটো আমি সম্ভৱ কৰিব বিচাৰিছো মোৰ প্ৰথম কাম হ'ল আমাৰ যিটো মাটিৰ সমস্যা মুদৈপুৰী সমষ্টিৰ লগতে আমাৰ BTAD যিটো মাটিৰ সমস্যা এটা হৈ আছে বহুত ধৰণৰ কথা ওলাইছে তাৰে কিছুমান কথা সঁচা কিছুমান কথা মিছা কিছুমান এনেই বেছিকে ওলাইছে আৰু কিছুমান সঁচা অৰ্থতে ওলাইছে সঁচা হওক মিছা হওক যিবিলাক মিছা সেইবিলাক আমি যে আচলতে এইবিলাক সঁচা কথা নহয় সেইটো আমি ৰাইজক বুজাম আৰু যিবিলাক সঁচা এই সঁচা কথাবিলাকৰ ক্ষেত্ৰত মাটিৰ অধিকাৰৰ যাতে কোনো বঞ্চিত নহয় আমাৰ 2003 চনলৈকে 2003 চনত প্ৰথম BSc চুক্তি হৈছিল এই 2003 চনলৈকে যিমানখিনি মানুহ আমাৰ এইবিলাকত আছে তেওঁলোক যাতে সঁচা অৰ্থত তেওঁলোকৰ মাটিৰ অধিকাৰটো যাতে তেওঁলোকে নেহেৰুৱায় তেওঁলোকে যাতে মাটিৰ অধিকাৰটো সম্পূৰ্ণৰূপে পায় জাতি হওক ধৰ্ম হওক বৰ্ণ শ্ৰেণী গোষ্ঠী যি জাতি ধৰ্মৰে নহওক সকলোৱে যাতে সমানে সুবিধাটো পায় মাটিৰ সেইটো আমি ব্যৱস্থা কৰিব লাগিব এটা কথা ঠিক ট্ৰাইবেল বেল এণ্ড ব্লক সৃষ্টি হৈছিল 1948 চনত ট্ৰাইবেল বেল এণ্ড ব্লকত তাত অন্য বড়ো বা ট্ৰাইবেলৰ বাহিৰে অন্য মানুহ তাত সোমাব নোৱাৰে কিন্তু ট্ৰাইবেল বেল এণ্ড ব্লক সৃষ্টি হোৱাৰ আগৰ পৰা যিমানবিলাক মানুহ আছে সেইবিলাক মানুহ কিন্তু তাতেই থাকিব গতিকে আমি সেই ট্ৰাইবেল মানুহৰ বাহিৰে বাকিখিনি মানুহৰ যাতে প্ৰটেকশ্যন এটা থাকে গতিকে প্ৰটেক্টেড ক্লাছ হিচাপে আমি তেওঁলোকক কিন্তু সুদৃঢ় কৰি সুস্থিৰ কৰি ৰাখিব লাগিব তেওঁলোকৰ সংশয় ভাৱ দূৰ কৰিব লাগিব আৰু এইটোৰ ক্ষেত্ৰত যি কৰিব লাগে আমাৰ ভূমিৰ ক্ষেত্ৰত মানে আমাৰ ৰাজহ বিভাগৰ লগত বা আমাৰ ডিপাৰ্টমেণ্টৰ লগত বা অন্যান্যৰ লগত যিখিনি কৰিব লাগে সেইখিনি মুদৈপুৰীৰ ক্ষেত্ৰত আৰু লগতে গোটেই BTAD ক্ষেত্ৰত যিখিনি কৰিব লাগে মোৰ সামৰ্থ্যৰ ভিতৰত থকা সেইখিনি মই কৰিম মোৰ প্ৰধান কাম 1 নম্বৰ কাম মাটিৰ সমস্যা 2 নম্বৰ কাম আমাৰ যিটো ভাষাৰ সমস্যা এটা হৈ আছে আমাৰ ইয়াত বড়ো মুখ্য ভাষা খুব ভাল কথা ওয়েলকাম আমি আদৰণি জনাইছো BTAD আৰু আনহাতে এতিয়া আজি 2 দিন আগত অসম চৰকাৰে BTR চুক্তিৰ আধাৰত ঘোষণা কৰিলে যে তাৰমানে বড়ো ভাষাটো সহযোগী ভাষা হ'ব অসমত একো কথা নাই ভাল কথা অসমতো অসমীয়া ভাষা মুখ্য ভাষা হৈয়ে আছে কিন্তু BTAD ইমান দিনে অসমীয়া ভাষা বড়ো ভাষা দুইটা ভাষা সমানে চলি আছে দুইটা মিডিয়ামৰ স্কুল আছে বড়ো মিডিয়ামৰ স্কুলত বড়ো পঢ়ে অসমীয়া মাধ্যমৰ স্কুলত অসমীয়া মাধ্যম পঢ়ে সেইটোৰ যাতে কোনো ধৰণৰ পৰিৱৰ্তন নহয় বড়োসকলৰ যিটো অধিকাৰ নিজৰ ভাষাৰ ক্ষেত্ৰত অসমীয়া ভাষাটোৰ ক্ষেত্ৰতো যাতে অসমীয়া ভাষা কোৱা মানুহখিনিয়ে 81% মানুহে BTAD অসমীয়া ভাষা কয় আৰু 100% মানুহে ৰাস্তাই ঘাটে বজাৰে সমাৰে কথা বাৰ্তা কৰোঁতে অসমীয়াতেই কয় বড়ো মানুহৰ লগত কথা পাতিলে অসমীয়াত কয় সকলোৰ লগতে অসমীয়াত কথা কয় 100% কিন্তু লিখা পঢ়াৰ ক্ষেত্ৰত 81% মানুহে অসমীয়াত লিখা পঢ়া কৰে বাকি 19% মানুহে বড়ো ভাষাত লিখা পঢ়া কৰে গতিকে তেনে ক্ষেত্ৰত অসমীয়া ভাষাটো যদি চতুৰ্থ ভাষা হৈ যায় অসমত এইটো নিচিনা অতি অপমানৰ কথা আৰু অতি দুৰ্ভাগ্যৰ কথা পৃথিৱীত বোধ কৰে একো নহ'ব গতিকে আমাৰ কথা আমাৰ দলৰ কথা মোৰো ব্যক্তিগতভাৱে মোৰো কথা যে ভাষাৰ ক্ষেত্ৰত অসমীয়া ভাষাটো 1 নম্বৰতে থাকিব লাগে বড়ো ভাষাটো BTAD 1 নম্বৰতে থাকিব লাগে আমাৰ সেইটোৰ ক্ষেত্ৰত যিমানখিনি য'ত আমি যোগাযোগ কৰিব লাগে আলোচনা কৰিব লাগে সেইখিনি আমি কৰিম আৰু বড়ো ভাষাৰ যাতে কোনো অপকাৰ নহয় বড়ো কৃষ্টি সংস্কৃতি যাতে কোনো অপকাৰ নহয় কাৰণ এইটো মানে শিক্ষিতুল এৰিয়া আমাৰ শিক্ষিতুল এৰিয়া হিচাপে তেওঁলোকৰ প্ৰাপ্য তেওঁলোকে পাব লাগিব কিন্তু শিক্ষিতুল এৰিয়াত বসবাস কৰা যিখিনি অন্যান্য জাতি ধৰ্ম মানুহ জনগোষ্ঠীৰ মানুহ তেওঁলোকৰ যাতে কোনো কাৰণত অসুবিধা নহয় সেইটো আমি সকলোৱে চিন্তা কৰিব লাগিব বড়োখিনিও চিন্তা কৰিব লাগিব STখিনিও চিন্তা কৰিব লাগিব বড়োই যদি বাকীখিনি চিন্তা নকৰে STয়ে যদি নন STৰ কথা চিন্তা নকৰে তেতিয়াহ'লে বিশৃংখলৰ সৃষ্টি হ'ব কোনো শান্তিত থাকিব নোৱাৰিব এতিয়া NDFB বা মানে আমাৰ গোটকেইটাই চাৰেণ্ডাৰ কৰিছে তেওঁলোকে হয়তো আকৌ কিবা এটা ব্যৱস্থা ল'ব বা নতুন হয়তো বহুত কিবা ওলাব গতিকে সেনেকুৱা ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হ'ব যাতে সেইটো নহয় আৰু BTADক যাতে বিশ্বই বা ভাৰতে বা অসমে যাতে মানি ল'বলগীয়া হয় আসলে খুব ভালদৰে প্ৰকাশনটো চলিছে আৰু আমাৰ যদি GSP দলটো শাসনত আহে মই ব্যক্তিগতভাৱে ইমান দিনে যিটো অনুভৱ কৰিছোঁ খুব ভাল শাসন ব্যৱস্থা এটা হ'ব কোনো দলক আমি অৱহেলা নকৰোঁ
BPFক আমি অৱহেলা নকৰোঁ তেওঁলোকে যিখিনি ভুল কৰিছে শুদ্ধ পথত আহক কোনোবাই যেনিবা ব্যক্তিগতভাৱে বহুত টকা পইচাৰ কাৰণেই লাগিছে কাৰণ ইয়াত ধৰাধৰি ব্যৱস্থাটো নাই BTAত আমি যিটো দেখা পালোঁ আজি 17 বছৰত কোনেও নধৰে এই কৰিছে আৰু নধৰে আমাৰ মানুহে কৰিছে এনেকুৱা ভাৱ এটা হয় বা ভয়তে নধৰে পুলিচবিলাকৰ হাত বান্ধা আছে তেওঁলোকে যিকোনো কাম কৰিব নোৱাৰে আমি মোৰ যিটো অনুভৱ যদি মোৰ ভুল হোৱা নাই তে সেই অৱস্থাটোত আমি নাৰাখোঁ সকলোকে আমি সমানে পাৱাৰ দিম পুলিচৰ পাৱাৰ পুলিচে ধুনীয়াকৈ খটুৱাব আইনৰ পাৱাৰ আইনে খটুৱাব ৰাইজৰ পাৱাৰ ৰাইজে খটুৱাব জাতি ধৰ্মৰ যিটো নিজা নিজা অধিকাৰ সেইটো নিজে নিজে সাব্যস্ত কৰিবৰ কাৰণে সুবিধা পাব কিন্তু যিমানকেইটা ইয়াতে দল আছে আটাইকেইটা দলৰ লগত সমভাৱাপন্ন হিচাপে আমি সকলোৱে আগবাঢ়ি যাব লাগিব বিৰোধী দলে বিৰোধিতাই কৰি থাকিব এইটো কথা নহয় আমি যদি বিৰোধী দলো হওঁ তেতিয়াহ'লে আমি বিৰোধিতা কৰিব লাগে কাৰণে বিৰোধিতা নকৰোঁ আমি সহযোগিতা কৰিবৰ কাৰণে বিৰোধিতা কৰিম যাতে সকলোৰে সুবিধা হয় অন্যায় যাতে নহয় আৰু এইটো কথা খাটাং যিটো আমি দেখা পালোঁ মুদেইগুৰি সমষ্টিত আমি অতি ধুনীয়াকৈ খুব সুন্দৰভাৱে আমি সংখ্যা গৰিষ্ঠতা লাভ কৰিম খুব ভাল আৰু ওদালগুৰিৰ বাহিৰেও আমাৰ চিৰাং বাক্সা আৰু কোকৰাঝাৰত বহুত ভাল ৰিজাল্ট হ'ব বহুত ভাল ৰিজাল্ট আমাৰ ওদালগুৰিটো ক্ৰমান্বয়ে ওদালগুৰিত গণ সুৰক্ষা পাৰ্টিৰ ভিত্তিটো কম আগতে নাছিল বাকী কেইখন জিলাত আছিল কিন্তু এইবাৰ আহিছে কিন্তু এতিয়া এনেকুৱা এটা বঁটা বলিছে মানে সকলোৱে গণ সুৰক্ষা পাৰ্টিয়ে আচলতে যে ভাল কাম কৰিব এইটো মানে 70% মানুহে ইতিমধ্যে মানিয়ে লৈছে গণ সুৰক্ষা ৰাজকীয় পাৰ্টিটোৱে এটা ভাল পৰিৱৰ্তন বিচাৰি আহিছে আৰু এইটো তাৰমানে সকলোৰে কথা চিন্তা কৰা এটা চৰকাৰ হ'ব বড়োসকলৰ অন্যায় হ'ব নিদিয়ে আৰু অবড়োসকলক এটা ভাল এটা যিটো তেওঁলোকৰ চিন্তা চৰ্চা তাৰমানে শুদ্ধ হওক অশুদ্ধ হওক তেওঁলোকৰ যিটো ভিত্তিত আছে সন্তাসত আছে সেইটো নোহোৱা হ'ব সেইকাৰণে গণ সুৰক্ষা পাৰ্টিত মানুহে ভাল পাব নামটো এই PPP পিপুল প্ৰটেকশ্যন পাৰ্টি তাকে অসমীয়াত গণ সুৰক্ষা পাৰ্টি মানুহবিলাকক সুৰক্ষা দিয়া পাৰ্টি জাতি ধৰ্মৰ কথা নাই তেওঁ মানুহ হ'লেই হ'ল তেওঁক সুৰক্ষা দিব আমাৰ সেইটো কথা সেইটো দৃষ্টিভংগীলৈ আমি আগবাঢ়ি যাম ইয়াৰ কোনো বেলেগ গত্যন্তৰ আমি চিন্তা কৰা নাই আমি মুঠতে ভাল চৰকাৰ এখন কৰিম আৰু এইবাৰ আমাৰ চৰকাৰ হ'ব BJP আছে BPF আছে UPPL আছে UDF আছে আৰু আমাৰ ভোটাৰ্ছ পাৰ্টি থিয় কৰাইছে আটাইকেইটা পাৰ্টিকে মই আচলতে স্বাগতম জনাইছোঁ তেওঁলোকৰ প্ৰতি আমাৰ গণতান্ত্ৰিক অধিকাৰ সকলোৱে পাৰে মোকো তেওঁলোকে কোনেও বেয়া পাব নালাগে তেওঁলোকো মই কেতিয়াও বেয়া পোৱা নাই ভৱিষ্যতেও নাপাওঁ আমি এইকেইজনৰ ভিতৰত কোনোবা এজনহে জিকিম আমি আটাইকেইজন নিজিকো যিজনেই জিকো তেওঁৱেই আমাৰ MCLA বা তেওঁৱেই আমাৰ EM তেওঁৱেই আমাৰ গোটেইখিনি দায়িত্ব ল'ব লাগিব কোনোবাই ভোট নিদিলেও তেওঁ আমাৰ সমষ্টিৰ মানুহ গতিকে সেনেকুৱাকৈ আমি আটাই ভাবিব লাগিব গতিকে মই আটাইকে অনুৰোধ কৰিছোঁ তেওঁলোকে লাগি থাকক তেওঁলোকৰ কাৰণে যিকোনো প্ৰকাৰে জিকিবৰ কাৰণে চেষ্টা কৰক আমিও কৰি আছোঁ কিন্তু প্ৰতিদ্বন্দ্বী হিচাপে মই ভাবোঁ আমাৰ ইয়াত 69,000 ভোটাৰ আছে 69,140টা ভোট মুদেইগুৰি সমষ্টিত আৰু তাৰ ভিতৰত মোৰ যিটো অনুমান মোৰ যিটো অংক 56,000 ভোট পুল হ'ব আৰু এই 56,000 ভোটৰ ভিতৰত 14,500 বা 15,000 ভোটত মানুহজন জিকিব যিজন জিকে আৰু মোৰ যিটো অংক কেমেষ্ট্ৰি ফিজিক্স কিবা কিবি হিচাপ কৰি মোৰ যিটো অংক কৰি উলিয়াইছোঁ মই 26,000 ভোট পাম মোৰ সেইটো অনুমান প্ৰথমতে মই 28,000 ভোটৰ টাৰ্গেট লৈছিলোঁ এতিয়াও মোৰ টাৰ্গেট 28,000 আছে কিন্তু মই 26,000 ভোট পাম বুলি এতিয়ালৈকে মই কিন্তু দৃঢ় হৈছোঁ তাৰ ভিতৰত 15,000 14,000 ভোট পালে জিকিব যিহেতু মোৰ যিটো অংক সেইমতে UPPLে 10,500 11,000 মান ভোট পাব মোৰ যিটো অংক মোৰ যিটো হিচাপ এইটো মই 100% শুদ্ধ বুলি ক'ব নোৱাৰোঁ কিন্তু মোৰ এটা হিচাপ যিহেতু কৰিবই লাগিব আমি চবেই হিচাপ কৰি আছে কামবিলাক তাৰ ভিতৰত কাৰো হিচাপটো শুদ্ধ নহয় শেষত গৈ কিন্তু এইটো মোৰ হিচাপটো 11,000 10,500 ভোট UPPLে পাব আৰু 9,000 10,000 মান ভোট BPFে পাব আৰু 6,000 6,500 ভোট BJPয়ে পাব তাৰপিছত আমাৰ UDFে 2,500 ভোট পাব মোৰ হিচাপ আৰু যিটো আমাৰ ভোটাৰ্ছ পাৰ্টি আছে 600 700 বা 1,000 ভোট পাব এইটো মোৰ হিচাপ আৰু মই 26,000 ভোট পাম এই টোটেল ভোট 56,000 পুল হ'ব মোৰ হিচাপত আৰু সেইমতে সুন্দৰভাৱে মুদেইগুৰি সমষ্টিত গণ সুৰক্ষা পাৰ্টি জিকিব